নমস্কাৰ, মই পৰা আপোনালোকে চাইছে নিপৰিলাক ইউটিউব চেনেল। ইউটিউবৰ ক্ষেত্ৰত যিহেতু মই নতুন হয়, কিবা ভুল হ'ব পাৰে, সেই ভুলটো উঠাই দিব কমেণ্ট বক্সত। এইটো মোৰ ইউটিউবত ফাৰ্ষ্ট ব্লগ হয়, নাজানো কিমান কি কৰিব পাৰিছোঁ। ভিডিঅ'টো চাব আপোনালোকে। আজি প্ৰায় এসপ্তাহমানেই হ'ল সেই ভিডিঅ'টো কৰা। আমি লগৰখিনি লগত গৈছিলোঁ নামকুৰি দেৱাল, আৰু সেই ভিডিঅ'টো আপোনালোকক আগবঢ়াইছোঁ আৰু চাওক। আমি আজি আহিছোঁ ঐতিহাসিক চৰাইদেউ জিলাৰ দৌলবাগানস্থিত লাংকুৰি দেৱালত। যিহেতু মোৰ ঘৰ টেঙাপুখুৰীত হয়, আৰু সেয়েহে টেঙাপুখুৰীৰ পৰা লাংকুৰি দেৱাললৈ বেছি দূৰ নহয়। সেয়ে আমি আহি থাকোঁতে ইমান ভিডিঅ' কৰা নহ'ল। এনেকৈ দেখাই দিছোঁ। মই আৰু মোৰ লগৰ কেইটামান আহিছোঁ, আৰু ভাবিলোঁ যে বহুত দিনৰ পৰা ফুৰি ক'ৰবাত যাম বুলি ভাবি আছিলোঁ, আৰু সেয়েহে আজি ইয়ালৈকে যাওঁ বুলি ভাবিলোঁ, সেইবাবে আহি গ'লোঁ। এই লাংকুৰি দেৱালৰ বহুতো ইতিহাস আছে, আৰু এই লাংকুৰি দেৱালতে আহোমসকলে উমফা পূজা অনুষ্ঠিত কৰিছিল, আৰু যিহেতু এতিয়াও সেই উমফা পূজা অনুষ্ঠিত কৰা দেখা যায়। লাহে লাহে এই লাংকুৰি দেৱাললৈ বহু লোকৰ আগমন ঘটিছে, আৰু যিহেতু এই লাংকুৰি দেৱালেই আহোমসকলৰ প্ৰধান উপাসনা স্থল আছিল। এতিয়াও কিন্তু সেই লাংকুৰি দেৱাল অৱহেলিত হৈ আছে, যিহেতু আহোমসকলৰ এই উপাসনা স্থল পাহাৰৰ বহু ওপৰত আছে, সেয়েহে খোজকাঢ়ি যাব লাগে। লাংকুৰি দেৱালৰ পৰা ওলাই আমি চন্দ্ৰবাগানৰ ফালে গ'লোঁ, আৰু তাত কৰা কেইটামান ভিডিঅ' ক্লিপ আপোনালোকলৈ আগবঢ়াইছোঁ। সেই ভিডিঅ' ক্লিপকেইটা আপোনালোকে চাই লওক। লাংকুৰি দেৱাল আৰু চন্দ্ৰবাগানৰ কেইখনমান ফটো মাৰিছিলোঁ। সেই ফটোখিনি নিপু বুলি ইনষ্টাগ্ৰামত আছে, আৰু স্ক্ৰীণত আহি আছে নামটো, তাত চাৰ্চ কৰি আপোনালোকে চাব পাৰিব। এটা সৰু ব্লগ আপোনালোকলৈ আগবঢ়ালোঁ। ব্লগটো চাই কেনে পালে তলত কমেণ্ট কৰি জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। আজিলৈ ইমানেই। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।